আছিলে ফণী তালুকদাৰ তেওঁ বহুত আশা কৰিছে যে তেওঁ আগৰ কাৰণ ভবানীপুৰ থাকোঁতে তেওঁ AIUDFৰ আছিলে সেই সময়ত কিন্তু তেওঁ যিটো আশা আছিলে ক'ৰবাত নহয় ক'ৰবাত সেই আশাবিলাকত চেঁচা পানী ঢালি দিয়া যেন হ'ল কাৰণ আমি দেখিলোঁ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভবানীপুৰ তেতিয়া দেখা পালোঁ যে সেই ৰেলীখনত দেখোন ৰঞ্জিত কুমাৰ দাস নাই মানে মই ভাবিব বাধ্য হৈ গ'লোঁ কিয় নাই মানে তেওঁক দিছিলে বেলেগ কামত ঠিক আছে কিন্তু সেই ৰেলীত দেখা পালোঁ ফণী তালুকদাৰ আছিলে আৰু বিজেপি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে সেই ৰেলীখনত প্ৰায় দিনজোৰা কাৰ্যসূচী আছিলে হৰবুগৰ পৰা আমাৰ গৰখীয়া গোসাঁই থান কৰি কিনে হাউলিৰ পৰা এনেকৈ গ'ল কিন্তু অতিকৈ মানে দুৰ্ভাগ্যজনক বা ভাবিব লগা কথা এইটোৱে যে কিয় তাত সেইদিনা নাছিলে কাৰণ এই জল্পনা কল্পনাৰ কিয় অন্ত হ'ল আৰু 2 নম্বৰ কথা যি এই চিপৰাং মৰা ৰাজনীতি বা এইবিলাক ওলাইছে মই কওঁ যে এইবাৰ যিটো হেৰি হৈ গ'ল বিধানসভা ইলেকশ্যনটো হৈ গ'ল আহি আছে ৰিজাল্ট কিন্তু তাত যেনেকৈ ৰাইজে ভোটদান কৰিছে প্ৰায় অলমষ্ট প্ৰায় চাব গ'লে 85% হৈছে এইবাৰ ভোট প্ৰদানৰ কাৰণে আগতে এইটো নাছিলে কিন্তু এইটো কি বুজায় কেতিয়াবা আমি যদি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰবিলাকে জানিব মই অলপ তেনেকৈ জানো যিহেতু মই মাছ কমিউনিকেশ্যন ছাত্ৰ আছিলোঁ আমি এইটো বুজাওঁ যে যেতিয়া ভোটাৰৰ সংখ্যা বাঢ়ে বা ভোট প্ৰদানৰ সংখ্যা বাঢ়ে তেতিয়া মানুহৰ এটা চৰকাৰ চেঞ্জৰ মানে পৰিৱৰ্তনৰ এটা ঢৌ আহে বুলি ক'ব বিচাৰে কিন্তু এইটো আজিৰ তাৰিখত মই ভাবোঁ যে অসমৰ প্ৰেক্ষাপটত সেইটো কোনো পক্ষে খাপ নাখায় কাৰণ যি এই বিজেপি মই এতিয়া সমষ্টি কেন্দ্ৰিক পিছত কম কিন্তু এতিয়া মই অলপ এই এক্সিট পলৰ প্ৰসংগটো আনিব বিচাৰিছোঁ এইটো কাৰণে যে এক্সিট পলত যিবিলাক ওলাইছে আপোনালোকেও NKTV প্ৰায় দিছে মই চাইছোঁ